নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া কচু লৈছোঁ। কচুৰ সৈতে ৰঙালাও চয়াবিন এনেকুৱাকৈ মিক্স চব্জি বনাবলৈ ওলাইছোঁ। তাৰে ৰেচিপিটো আপোনালোকৰ ওচৰত দিবলৈ লৈছোঁ। এয়া মই গেছত কেৰাহীটো পাতি দিছোঁ আৰু ইয়াতে তেল দি এতিয়া মই চয়াবিনখিনি ভাজি ল'ম। এয়া চয়াবিনখিনি দি দিছোঁ। এতিয়া চয়াবিনখিনিত অকণমান নিমখ দি এইখিনি মই ভাজি ল'ম। এতিয়া মই চয়াবিনখিনি ভাজি লৈছোঁ। চয়াবিনখিনি মোৰ ভজা হৈ গ'ল। পাত্ৰ এটাত চয়াবিনখিনি উঠাই লৈছোঁ। এতিয়া মই কেৰাহীটোত তেল অকণমান দি ইয়াতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ। এনেকুৱাকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে কাটি থৈ দিয়া কচুখিনি ইয়াতে দি দিছোঁ। কচু ঠাৰিখিনি এনেকুৱাকৈ কচু ঠাৰিৰে ৰঙালাওৰ মিক্স চব্জি খাবলৈ বহুত টেষ্টি লাগে। এতিয়া কচু চব্জিখিনি মই অকণমান ঢাকি দিছিলোঁ। এতিয়া চালোঁ এয়া অকণমান লৰাই দিম এইখিনি, যাতে এইখিনি লাগি নধৰে। এনেকুৱাকৈ মাজে মাজে লৰাই থাকিব লাগিব। ইয়াতে অকণমান নিমখো দি দিছোঁ, দি এইখিনি সিজিবলৈ দি দিছোঁ। নিমখ দিলে কচুখিনি ভালকৈ সিজি যাব। এনেকুৱাকৈ মাজে মাজে লৰাই থাকিব লাগিব আৰু অকণমান টাইমৰ কাৰণে ঢাকনিখন দি থৈ দিছোঁ, কচুখিনি যাতে সিজি যায়। এয়া চাওক, কচুখিনি অকণমান অকণমান সিজিব লৈছে। এয়া কচুখিনি সিজিছে আৰু মোটামুটি। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি আৰু অকণমান ভাজি লৈছোঁ। এতিয়া মই কাটি থৈ দিয়া ৰঙালাও আলুখিনি ইয়াতে দি দিছোঁ। এয়া ৰঙালাও আলুখিনি দি দিছোঁ কচুখিনিৰ লগত। দি এইখিনি অকণমান ভাজি লৈছোঁ। ইয়াতে মই নিমখ, হালধি আৰু জিৰা গুড়ি অকণমান দি দিছোঁ। দি এইখিনি মই এতিয়া মিক্স কৰি দি দিম। এনেকুৱাকৈ অকণমান টাইম ভাজি ল'ম। এতিয়া মই ঢাকনিখন অলপ টাইমৰ কাৰণে দি থৈছিলোঁ। চাওক চব্জিখিনি। বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকুৱাকৈ কচুৰে ৰঙালাও আলু আৰু চয়াবিন মিক্স কৰি কেতিয়াবা চব্জি খাই পাইছেনে? খাবলৈ খুব টেষ্টি লাগে। আপোনালোকে খাই চাবচোন এনেকুৱাকৈ বনাই। চব্জিখিনি এনেকুৱাকৈ মাজে মাজে লৰাই দি আছোঁ, যাতে চব্জিখিনি লাগি নধৰে কেৰাহীটোত। চব্জিখিনি অকণমান লাগি ধৰা নিচিনাই হৈছিলে। এতিয়া মই ইয়াতে সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ। চব্জিখিনি উতলিছে। এতিয়া এইখিনি মই আকৌ লৰাই দিছোঁ। এনেকুৱাকৈ অলপ অলপকৈ ভাঙি দিছোঁ ৰঙালাওবোৰ। তেতিয়া অকণমান চব্জিখিনি গ্ৰেভি টাইপৰ হ'ব, ৰঙালাওখিনি অকণমান ভাঙি দিলে। মোৰ চব্জি এনেকুৱা হৈ গ'ল পানী দিয়াৰ পিছত। কচু দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে, কিন্তু খাবলৈ খুব টেষ্টি লাগে। এয়া মই ভাজি থৈ দিয়া চয়াবিনখিনিও দি দিছোঁ ইয়াতে।
দি অকণমান লৰাই দিছোঁ, মিক্স কৰি দিছোঁ এনেকুৱাকৈ। এয়া মই চব্জিখিনি এনেকুৱাকৈ লৰাই দি আছোঁ। এতিয়া মই ইয়াত অকণমান গৰম মছলা দি দিছোঁ। গৰম মছলাখিনি দি অকণমান লৰাই দিম, মিক্স কৰি দিম চব্জিখিনি। এনেকুৱাকৈ মিক্স কৰি দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব দেই, আৰু ভিডিঅ'বোৰ চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্টো কৰি দিব। যদি কিবা ভুল হয় ক্ষমা কৰি দিব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া মোৰ চব্জি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ। এয়া মোৰ কচুৰ সৈতে ৰঙালাওৰ মিক্স চব্জি খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ।